বিটিআৰ অঞ্চল হেণ্ডলুম আৰু টেক্সটাইল বা চেৰিকালচাৰত বহুতখিনি আগবঢ়া, কিন্তু আজিৰ কথা নহয়, বহুত বছৰৰ পৰাই আগবঢ়া আছিলে, কিন্তু এইটো অৰ্গেনাইজ কৰিব পৰা নাছিলে আগৰ সময়ত। সেইকাৰণে আমাৰ বোৱনী শিপিনী যিমানখিনি আছে, প্ৰায় 3 লাখ আমাৰ কাপোৰ বোৱা মানুহ আছে, সকলে যিখিনি সুবিধা পাব লাগে, যিখিনি ট্ৰেইনিং পাব লাগে, এই সুবিধাবিলাক পোৱা নাছিলে। সেইকাৰণে আমাৰ চৰকাৰ অহাৰ পিছত যিবিলাক অৰ্ধনিৰ্মিত অফিচ আছিলে সেইবিলাক আমি ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা আৰু নতুনকৈ অফিচ নিৰ্মাণ কৰা আৰু য'ত আমাৰ ট্ৰেইনিঙৰ সুবিধা নাছিলে সেইবিলাকত ট্ৰেইনিঙৰ সুবিধা কৰাৰ কাৰণে আমি প্ৰায় 16খন নতুনকৈ আৰু চেণ্টাৰ ডেভেলপ কৰি আছোঁ। 50 লাখ কোটি টকা দিয়া হৈছে। গতিকে এই গোটেই চেণ্টাৰবিলাকক আজি লাহেকৈ আমি অপেনিং কৰি আছোঁ, কাৰণ নিৰ্মাণ কৰা হৈ গ'ল। মই বিশ্বাস কৰোঁ অহা 2-3টা বছৰৰ পিছত আমাৰ যিমানখিনি ট্ৰেইনিং চেণ্টাৰ সকলো মুকলি হৈ যাব আৰু ইয়াৰ পিছত আমাৰ অঞ্চলৰ যিবিলাক বোৱনী শিপিনী যিসকলে আজি আমাৰ থলুৱা ডিজাইনবিলাক, আমাৰ লোকেল ডিজাইনবিলাক আগৰ পৰা ট্ৰেডিশ্যনেলি যিবিলাক চলি আছে সেইবিলাক লৈ পেলাই কাপোৰ বনাইছে। আজিৰ মাৰ্কেটত সেইবিলাক বহুতখিনি ডিমাণ্ড আছে। এইটো বড়োৰ যিখিনি আগৰ বুলি কয় যিটো ফুলবিলাক আছিলে সেইটো বহুতখিনি ডিমাণ্ড আছে। আৰু এতিয়া ইণ্ডিজিনাছ কাপোৰবিলাক আমাৰ অকল বড়ো নহয়, কাৰ্বি, ডিমাচা, মিচিং যিমানখিনি আছে সকলো আজি ডিজাইনবিলাক বিভিন্ন ৰকমে মানুহবিলাকে ব্যৱহাৰ কৰি আছে। তো আজি গোসাইগাঁৱত এইখন অফিচ বহুত দিনৰ পৰা আশা কৰি আছিলে, আজি অপেনিং কৰাৰ লগে লগে আৰু হেণ্ডলুম ডিপাৰ্টমেণ্টে বহুত ভালকৈ কাম কৰিব পাৰিব আৰু সমগ্ৰ গোসাইগাঁও অঞ্চলত বোৱনী শিপিনীসকলে ট্ৰেইনিং লোৱা বিভিন্ন কাম কাজবিলাক ইয়াৰ পৰা খুব স্মুথলি কৰিব পাৰিব। গতিকে মই আমাৰ হেণ্ডলুম বিভাগক কংগ্ৰেচুলেশ্যন জনাইছোঁ। গোসাইগাঁওবাসী ৰাইজকো মই আজি কংগ্ৰেচুলেশ্যন জনাইছোঁ যে ইয়াত ইমান ভাল এটা অফিচ পাবলৈ সক্ষম হৈছে। ইয়ে অনাগত দিনত অৰ্থনৈতিকভাৱে আগুৱাই যোৱাৰ সকলক, বিশেষভাৱে আমাৰ মহিলা ছেকশ্যনক বহুতখিনি ছাপোৰ্ট কৰিব। ছাত্ৰ নিৰ্বাচন প্ৰায় আহিয়ে পালে, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? নিৰ্বাচনটোতো ডেট ডিক্লেয়াৰ কৰিব লাগে, ভোট দিব লাগে। আমিতো ৰেডি আছোঁ এনি টাইম আমি ৰেডি আছোঁ। খালি ইলেকশ্যন কমিশ্যনে ডেটটো ডিক্লেয়াৰ কৰিব লাগে। আমাৰ বুথ কমিটি লাগে, বুথ কমিটি হৈ গ'ল, চব ৰেডি হৈ গ'ল। খালি ডেটটো আমি ৰখি আছোঁ। ডেটটো ডিক্লেয়াৰ কৰাৰ লগে লগে কেম্পিং আৰম্ভ হৈ যাব আৰু ইলেকশ্যন হৈ যাব। লগে লগে ভাৰতত আৰু তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শপত গ্ৰহণ কৰিব। দলীয় প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিছে? সোনকালে কৰিম, বহুত সোনকালে কৰিম।